এটা ধৰি লোৱা বেলেগ এটা গান কৰিছা সেম এক্সপ্ৰেছন দিবলৈ তুমি ট্ৰাই কৰা ন মানে আগত ৰখাই লোৱা নে সেইখিনি তেনেকৈ চাই থকা নে প্ৰেক্টিছ কৰা নে কেনেকুৱা হয় কোৱাচোন মোৰতো দুটা ফোন আছে ধৰক এটা ফোনত মই ষ্টেণ্ডত থলোঁ ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু প্ৰথমতে চাই লওঁ আৰু ইটো ফোনত যে কেনেকৈ কৰিছে সেইটো অলপ এক্সপ্ৰেছনটো কৰিবলৈ চেষ্টা কৰিলোঁ শ্বুট কৰিলোঁ কৰি পিনে মই লগালগ এডিট কৰি গৈ থাকোঁ এডিটত মানে মিলিছেনে নাই মিলা সেইটো চাই লওঁ যদি নাই মিলা আকৌ কৰোঁ তো তেনেকৈ মিলাই সেনেকৈ হৈ যায় আৰু এডিটখিনি ক'ত শিকিছা এইটো বা এইবোৰ চব নিজেই কৰা দেই মানে নিজেই ইটো কৰি নিজে গম পালোঁ তাত মানে যিকোনো এপতে PIP হওক নহ'লে অভাৰলে নে কি বুলি কয় অপশ্যন এটা থাকে সেইটোত যদি কৰা হয় আগৰ ভিডিঅ'টো যদি লগাই দিয়া হয় আৰু কাট আউট কৰি দিলে মানে ডাবল হৈ যায় আৰু তেনেকৈ কিন্তু তাৰ কাৰণে অলপ ভাল ডিভাইচ লাগে আৰু মানে যদি ভালকৈ কোৱালিটিটো নাই মানে তেন্তে কাট আউটটো ভালকৈ নহয় সেইকাৰণে মোৰ আগতে পুৰণা ফোনটো থাকোঁতে সিমানবিলাক কৰিব পৰা নাছিলোঁ তাৰপৰা যেতিয়া আইফোনটো হ'ল আৰু তেতিয়া অলপ কেমেৰা কোৱালিটিটো ভাল হ'ল ন তাৰপৰা এডিটিংটো অলপ সুবিধা হ'ল